দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ঘটনাৰ নতুন মূৰ ফাৰ্মাচীৰ স্বত্বাধিকাৰী মাহাবুলৰ বিৰুদ্ধে একাংশ সংবাদ মাধ্যমত অপপ্ৰচাৰৰ অভিযোগ উত্থাপিত হৈছে। ডক্টৰ সুপ্ৰতিম ৰয়ে মাহাবুলৰ বিৰুদ্ধে মিছা অভিযোগ দিয়াৰ কথা উত্থাপিত কৰিছে মাহাবুলে। এটা ফেচবুক পোষ্টক লৈ অভিযোগ ডক্টৰ সুপ্ৰতিম ৰয়ৰ। আচলতে ফেচবুক পোষ্টটো ফাৰ্মাচীৰ স্বত্বাধিকাৰী মাহাবুলৰ ব্যক্তিগত পোষ্ট নাছিল বুলি মাহাবুলে নিজে কৈছে। এজন ৰোগীৰ পৰা ডক্টৰ সুপ্ৰতিম ৰয়ে 570 টকা ভিজিট লোৱাৰ কথা ৰোগীজনে নিজে কৈছে। ৰোগীজনৰ কাটৰ মিনতিৰ পিছত মাহাবুলে ফেচবুক পোষ্টটো কৰিছিল। লগতে মাহাবুলে কয় যে ডক্টৰজনৰ লগত তেওঁৰ কোনো ধৰণৰ ব্যক্তিগত বেয়া মনোভাৱ নাই। যিটো অভিযোগ উত্থাপিত হৈছে ডক্টৰ সুপ্ৰতিম ৰয়ৰ দ্বাৰা এইটো সম্পূৰ্ণৰূপে মিছা। ডক্টৰজনে কৈছে মই বোলে শিক কৈছোঁ 570 টকা ভিজিট লৈছে, এইটো সম্পূৰ্ণৰূপে মিছা। যিজন পেচেণ্টে ডক্টৰক দেখুৱাইছিলে সেইজন পেচেণ্ট মোৰ ওচৰত আহিছে, আহি পেলাই মোক কৈছে 570 টকা নিছে ডক্টৰে ভিজিট, কোনো 5 পইচাৰ কাম হোৱা নাই। পিছত মই বেলেগ ডক্টৰক দেখুৱাই পেলাই অলপ আৰাম হৈছে, পিছত ইয়াত আহিছোঁ। আহি পেলাই তাৰ পিছদিনাখন ডক্টৰৰ ওচৰত গৈছে, ডক্টৰ পোৱা নাই। পিছত মোৰ ওচৰত আহিছে যে তুমি মোক কান্দি কান্দি কৈ আছে কোনো 5 পইচাৰ কাম হোৱা নাই, ইমান টকা চিকিৎসা কৰিলোঁ। তেতিয়া তুমি কাম এটা কৰা ভাইটি, তুমি ভিডিঅ' এটা আপলোড দি পেলাই ফেচবুকত ডাউনলোড দি দিয়া। পিছত মই ভিডিঅ'টো কৰি ফেচবুকত দি দিছোঁ। মোক কৈ পেলাই কান্দি আছে, পিছত আবেগিক হৈ পেলাই মই ভিডিঅ'টো ডাউনলোড দিছোঁ। কিন্তু ফেচবুকত দিয়াৰ লগে লগে কমেণ্ট আহি আছে, এজনে কৈ আছে কোনজন ডক্টৰ, মই দিছিলোঁ দগাঁও PHC ডক্টৰ এজন 570 টকা ভিজিট লৈছে। পিছত মোক কৈছে কোনজন কমেণ্ট কৰি মানুহে কৈ আছে কোনজন ডক্টৰে 570 টকা ভিজিট, মই নাম লিখি দিছোঁ ডক্টৰ সুপ্ৰতিম ৰয়। সেইটো কথাত ডক্টৰ ভাবিছে যে অলপ বদনাম হ'ব মোৰ। সেইটো কথা ঢাকাৰ কাৰণে সি মোক এনে মিছা অভিযোগ দিছে যে মই ৰাস্তাত ৰখাই পেলাই দম দিওঁ, মই আৰু কৈছে মই বোলে সি মোৰ প্ৰাইভেট কোম্পানী লিখাৰ কাৰণে ডক্টৰক প্ৰেছাৰ দিওঁ। মোৰ কোনো প্ৰাইভেট কোম্পানী নাই, মই ক'ৰ পৰা ডক্টৰক দম দিম কম, মোৰ কোনো প্ৰাইভেট কোম্পানী নাই। এইটো সম্পূৰ্ণৰূপে মিছা। মই ডক্টৰক ভাল পাওঁ। দগাঁও PHC আজিৰ পৰা নহয়, বহু বছৰৰ মই যোগাযোগ আছে। দগাঁও PHC এইজন ডক্টৰে নহয়, আগতো বহুত ডক্টৰ আহিছে, এতিয়াও বহুত ডক্টৰ আছে বৰ্তমান। এইজন সুপ্ৰতিম ৰয়ৰ বাদে বেলেগ কোনো ডক্টৰে এনেকৈ মোৰ ওপৰত আশা ৰাখিছিল, কোনো এনেকৈ বেয়াকৈ নকয়। কিন্তু এইজন ডক্টৰে কি এজনে কৈছে সেইটো নাজানো। কিন্তু মোৰ এটা আশা, মই ভাবিছোঁ যেন এই ডক্টৰে 570 টকা যিটো কৈছে মই কোৱা বুলি, সেইটো ভাবি পেলাই এই কথাটো ঢাকাৰ কাৰণে সেইজনে মানে মোৰ ওপৰত তেনে অভিযোগ দিছে। ডক্টৰ হিচাপে যিমানখিনি সন্মান কৰিব লাগে ডক্টৰ সুপ্ৰতিম ৰয়ক আগতেও সন্মান কৰিছিলোঁ, এতিয়াও সন্মান কৰিছোঁ আৰু ভৱিষ্যতেও সন্মান কৰি যাম। সেইটো মোৰ কথা। ডক্টৰৰ লগত কোনো তেনেকুৱা পাৰ্চনেলি দুশ্মনী বা বেয়া মনোভাৱ মোৰ আগতে